কাৰ বিভাগ লৈ কথা নাই যদি তাত যি অভিযোগ সেই অভিযোগটো সত্যতা আছে এই সত্যটো অনুসন্ধানত ওলাব তদন্তত ওলাব আৰু তাত যদি সত্যতা নাই সেইটোও ওলাব যেতিয়ালৈকে আমি অনুসন্ধান সম্পন্ন নহয় তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ কাৰণ অভিযোগ এটা আনিছে অভিযোগত মানে 33টা কলেজ এটা ইউনিভাৰ্চিটি আৰু বিষয়াসকলক ইয়াতে একেলগে মানে সন্নিৱিষ্ট কৰা হৈছে তদন্ত যেতিয়া তথ্য বা ইয়াৰ ৰিপৰ্ট দাখিল হ'ব তেতিয়া আমি গম পাম যে 15 দিনৰ সময়সীমা ৰাখিছে আমি তালৈ বাট চাইছোঁ কিন্তু আমাৰ দাবী আমাৰ আহ্বান থাকিব অলৰেডি প্ৰতিক্ৰিয়া দিছোঁ যোৱাকালিও যে যি এটা এলিগেশ্যন বা অভিযোগ আহিছে তাত দুৰ্নীতি হোৱা বা তাত কমিশ্যনৰ কিবা কেলেংকাৰী হোৱা বুলি যি এটা অভিযোগ আৰু এই অভিযোগৰ ওপৰত নিখিল বড়ো ছাত্ৰ সন্থাই ভাল এটা তদন্ত আমি বিচাৰোঁ যে কি সঁচা কি মিছা তদন্তৰ জৰিয়তে সেইটো সঠিক অনুসন্ধান হ'ব লাগে আৰু ৰাইজে ইয়াৰ ওপৰত জানিব লাগে আৰু আমি দেখিবলৈ পাইছোঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এটা নিৰপেক্ষ এটা কমিটি তেওঁ গঠন কৰি দিছে তদন্ত নিৰপেক্ষ হ'ব লাগে স্বচ্ছতা হ'ব লাগে আৰু কোনো কাৰণত শিক্ষাৰ লগত জড়িত শিক্ষা অনুষ্ঠানৰ লগত জড়িত সেই বিষয়টো যাতে আপোচ কৰা নহয় ইয়াৰ কাৰণে মই এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ।